আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। চাওকচোন আমি আকৌ কেনেকৈ তন্দুৰী চিকেন সহজতে বনাব পাৰোঁ। কি লাগিব আমি বস্তু ইনগ্ৰিডিয়েণ্টছখিনি চাই লওঁ। এয়া বেচন 2 চামুচ লৈছোঁ মই, এই বাটাৰ লৈছোঁ 2 চামুচ, এয়া সৰিয়হৰ তেল লৈছোঁ, এয়া কচুৰি মেথি, এয়া গৰম মছলা, এয়া ৰেড চিলি পাউডাৰ, এয়া জিৰা পাউডাৰ, এয়া ধনিয়া পাউডাৰ, এয়া চাট মছলা, নিমখ আৰু এয়া আমি আধা ঘণ্টা আগত দৈ 3 চামুচ, ধনিয়া জিৰা আৰু আদা নহৰু কেঁচা জলকীয়া পেষ্টেৰে আমি মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া চাওকচোন আমি কেনেকৈ বনাম। ইয়াতে তেল দি লৈছোঁ। গেছটো মিডিয়াম ফ্লেমতে ৰাখিব, নহ'লে বেচনখিনি জ্বলি যাব। মই 3 চামুচ বেচন দিছোঁ। বেচনখিনি বেছিকৈ ভাজিব নালাগে, অকণমান কেঁচা কেঁচা ভাৱটো নোহোৱা হ'লে হ'ল। এতিয়া মই ইয়াতে বেচনখিনি মই এতিয়া ৰেড চিলি পাউডাৰ 2 চামুচ দি দিছোঁ। ৰেড চিলিখিনি দি অকণমান লৰাই দি মিক্স হ'লে গেছটো অফ কৰি দিব। এতিয়া আমি এইখিনি ইয়াতে ঢালি দিছোঁ। ইয়াতে আমি মিক্স কৰি ল'ম। আপুনি হাতেৰে নুচুব, নহ'লে হাতখন জ্বলি যাব। এনেকৈ হেতাখনেৰে এনেকৈ লৰাই থাকিব। এনে আমি আগতীয়াকৈ মেৰিনেট কৰি থৈছোঁৱে, এইখিনি পিছত এইটো তাৰমানে ফ্লেভাৰটোৰ কাৰণে লাগে আৰু যিটো পানী ওলাব এইটো ইয়াতে দি ল'ব। এইখিনি এতিয়া মিক্স কৰা হৈ গ'ল। ইয়াতে আমি এতিয়া জিৰা গুড়ি 2 চামুচ, ধনিয়া গুড়ি 2 চামুচ দিম। এয়া জিৰা গুড়ি, মছলা, চাট মছলা আৰু কচুৰি মেথি এনেকৈ হাতেৰে মোহাৰি দিব। ইয়াতে মই ক'লা নিমখ দিছোঁ অকণমান। এইখিনি ভালদৰে মিক্স কৰিব। এতিয়া ঠাণ্ডা হৈছে, মই হাতেৰেও মিক্স কৰিব পাৰিম, তেতিয়া বস্তুটো ভিতৰত গোটেইখিনি মছলা ভিতৰত সোমাই যাব। আপুনি ভালদৰে মিক্স কৰিব, নহ'লে মছলাখিনি ভিতৰত মাংসটোৰ ভিতৰত নোসোমাবই। এতিয়া মই গেছ জ্বলাই টাৱাখন গৰম হ'ব দিছোঁ। টাৱাখন গৰম হ'লে মই ইয়াতে বাটাৰ দিম 1 চামুচ। গৰম হ'লে আমি ইয়াতে মাংসৰ পিচবোৰ দি দিম। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। এতিয়া আমি ঢাকনিখন লগাই 5 মিনিট পিছতহে আমি ঢাকনি গুচাই চাব পাৰিম। এতিয়া 5 মিনিট হৈ গ'ল, আমি পিচবোৰ ওলোটাই দিম। দুটা চাইডে আমি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এতিয়া আমাৰ এইখিনি হৈ গ'ল ফ্ৰাই কৰা। এতিয়া আমি এইটো গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এতিয়া মেৰিনেট কৰা পাত্ৰটোতে আমি আকৌ মিক্স কৰিম। মই ইয়াতে কয়লা এটুকুৰা আঙুঠা হ'ব দিছোঁ। এতিয়া মই কয়লা পিচ আঙুঠা হ'লে তাত দি দিম ফ্লেভাৰৰ বাবে।
এতে মই বাটাৰ দি দিছো অকমান ইয়াতে ধোৱাটো দেখিছে নে ইয়াতে ফ্লেভাৰটো আহি যাব আধা ঘণ্টা হৈ গ'ল আৰু এতিয়া আমি তন্দুৰত আছে তন্দুৰত নিদিলেও হয় গেছতো পুৰিব পাৰে মই ইয়াতে কৰিম মই তন্দুৰটো অন কৰি লৈছো আমি এতিয়া 20 মিনিট ইয়াতে হ'বলৈ দিম after 20 minutes our tandoori chicken ready হৈ গ'ল এতিয়া আৰু খোৱাহে কথা দেই প্লেটত ধুনীয়াকৈ সাৰ্ভ কৰি দিম